প্ৰফুল্ল কুমাৰ মহন্তলৈ দিল্লীত সন্মান। আনন্দিত কলিয়াবৰবাসী ৰাইজৰ অভিনন্দন। কলিয়াবৰৰ সুসন্তান সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ দিল্লীত সন্মান। অসম ডাউন টাউন ইউনিভাৰ্চিটিয়ে প্ৰফুল্ল মহন্তলৈ প্ৰদান কৰিছে সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী। ঐতিহাসিক অসম আন্দোলনলৈ উল্লেখযোগ্য বৰঙণি আৰু অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ সেৱাৰ বাবে প্ৰদান কৰা হৈছে এই দিল্লীত সন্মান। প্ৰফুল্ল কুমাৰ মহন্তই দিল্লীত সন্মান লাভ কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছে কলিয়াবৰবাসীয়ে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতীম হাজৰিকা প্ৰতিবেদন IBC। কলিয়াবৰৰ সুযোগ্য সন্তান অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ শ্ৰীযুত প্ৰফুল্ল কুমাৰ মহন্তদেৱে অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা দিল্লীত ডিগ্ৰী লাভ কৰাত আমি অতিশয় আনন্দিত হৈছোঁ আৰু তেওঁলৈ কলিয়াবৰবাসীৰ ফালৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।